हेलो गाइस नमस्कार আজি বহুত দিন হৈ গল ব্লগ বনোৱা নাই তম কি কম আৰু গাইস 26 তাৰিখৰ পৰা ভিডিও আপলোডে দিব পোৱা নাই গা বেয়া আজি অলপ ভাল পাইছো এতিয়া আমি আছো হি লিডুত কিমান ঘৰতে বহি থাকিম বুলি অকমান ওলাই আহিলো আৰু এক পলিটিক লৈ কিনে আবিদা হাই কৈ দিছ হাই কি কৈছে বুলি কৈ দি কেক দিছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি কৈ দিয়া হা সাবস্ক্ৰাইব কৰি দিব কোৱা সাবস্ক্ৰাইব কৰি দিব কোৱা खत्म बाय बाय टाटा নাজানা তুমি গাইস আমি এখন নদী কিনাৰত আছো মানে এখন নদী হয় না নলা হয় না ভগৱানে জানে ৰব দেখুৱাই আছো আপোনালোকক জাস্ট ৱেইট হেই টু গাইস কি হয় বাৰু কমেন্ট কৰি জনাবচোন ইয়াত থকা মানুহখিনি এটা নদী বুলিয়ে কৈছোন আমাৰ নদী আমাৰ ঘৰৰ ওচৰত মানে আমাৰ ঘৰটো আপোনালোকে নাজানে যদি কৈ দিছো আমাৰ ঘৰটো আছে কথাগাঁও বুলি ক'লে মানে 4 মাইলৰ পৰা সোমাই যায় আৰু আমাৰ ঘৰৰ ওচৰত যোনখন নদী আছে মানে ইমান ডাঙৰ নাই ইমান সৰু নাই মানে পুৰা মিডিয়াম সাইজৰ আছে বুঢ়ী দিহিং নদী নামটো শুনিছে চাগে আপোনালোকে বুঢ়ী দিহিং मैं क्या करूं फिर जॉब छोड़ दूं বুঢ়ী দিহিঙৰ আমাৰ ঘাটটো পৰে ৰাণী ঘাট তাতে গা চা ধুওঁ মানে মজ মস্তি কৰোঁ আৰু আজিকালি ইমান গা চা ধোৱা নহয় বাৰু ডাঙৰ হ'ল ইমান ভালো নালাগে গা চা ধুই মেলি আৰু বেটা এইফালে গা ধুবা কৈ দে তোমাকহে সুধিছো মই গা ধুবা নাই এইফালে আহা নাযা এইফালে বেটা অ বেটা গোট ল'বা হা কি ক'ম আৰু গাইছ একদম গাবোৰ ভালো নাই লগা মাথা বিষ চলি আছে একদম মানে মাথা ঘিউখিনি নাকেই দি ওলাই আহোঁতে কৰিছে আৰু ইমান মানে কি ক'ম আৰু গাইছ আপোনালোকে ক'ৰ পৰা চাই আছে গতিকে জনাই দিব মোৰ চেনেলটো ইমান ডাঙৰো হোৱা নাই গতিকে আপোনালোকে এনেকৈ প্ৰথম ষ্টাৰ্ট কৰিছোঁহে আৰু ইউটিউবত ইমান ভালকৈ ভিডিঅ' কণ্টেণ্টবোৰ বনাব নাজানো লাহে লাহে শিকিম আৰু গাইজ আপোনালোকে ছাপোৰ্ট কৰি থাকিব যাতে মই আগবাঢ়ি যাওঁ আৰু আপোনালোকে ভাল এতিয়া আৰু কেইদিনমান পিছত বাইকখন ল'ম বুলি ভাবি আছোঁ তো আপোনালোকে গম পায় মই যে ছেকেণ্ড ইয়াৰ ফাইনেল দি আছোঁ ৰিজাল্ট কি আহে তাৰ বেচিছতে মায়ে আমাৰ দেউতাই বাইক এখন লৈ দিম বুলি কৈছে মানে खत्म बाय बाय বাইক এখন ল'লে মানে ফুৰিবলৈ যাম আৰু লগৰবোৰৰ লগত তেতিয়া আপোনালোককো দেখুৱাম জেগাবোৰ আমাৰ ইয়াৰ অসমৰ নৰ্থ ইষ্টৰ মানে বহুত অৰুণাচলতো যাম আৰু বহুত ঠাই আছে ফুৰিবলৈ যিটো নেকি বাইক লোৱাৰ পাছতে যাম বুলি ভাবি থৈছোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰি থাকিব গাইছ আৰু মাজে সময়ে এইবিলাক কণ্টেণ্টবিলাক পাই থাকিব আৰু মোৰ এইকেইদিন মানে গা বেয়া আছিলে কাৰণে গম পাইছে আপোনালোকে সেইকাৰণে ভিডিঅ' আপলোড কৰিব পৰা নাই গতিকে চাওক আৰু আমাৰ ইয়াত জেগাবিলাক কেনেকুৱা আছে A few moments later সপোনৰ কাৰেঙ হিৰোহি তুমি মৰমৰ দাপোনত দুনিয়া ছবি মিচিকিয়া হাঁহিতিৰে জগালা ঐ পুচকি পুচকি কলে কলে যাওঁ যে তই গাইছ চং নে নদী কিনাৰতো ইমান ডাঙৰ ডাঙৰ বিল্ডিং দেখি পাইছে নাই এইফালে চবৰতে মানে কি ক'ম আৰু এইটো যোনটো এৰিয়াত আছোহি মই তাত মানে কিছুমান ঘৰ ইমান দুখীয়া আছে আৰু কিছুমান ঘৰ মানে ডাঙৰ
কমচে কম ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰি দিয়ক আৰু পাৰিলে শ্বেয়াৰো কৰি দিব আৰু তাৰপিছত এইফালে বহা আকৌ গা ধুব মন গৈছে গা ধুলে কেনেকুৱা হ'ব এনেই কোলা চেহেৰা নাই গা ধুলে আৰু চেচ আৰু পোৱালি তই সোমাই পৰিবি তোৰ নামটো কি হয় নামটো কি দেচোন অষ্টম অষ্টম বুলি কয় অষ্টম 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 প্ৰসাদ মই প্ৰসাদ মই প্ৰসাদ গাইজ যাওঁ আৰু ঘৰলৈ নদী কিনাৰে কিনাৰে বেলিটো একদম মূৰতে ধৰিছে আই মিন মূৰত ধৰা নাই চকুত ধৰিছে গাইজ কি ক'ম আৰু এক্সাম একেবাৰে 2 তাৰিখে আছামিজ দিলোঁ 2 তাৰিখে মানে কালি 2 তাৰিখ আছিলে ন গাইজ পাহৰি থাকিলোঁ কালি এটা পৰহি 2 তাৰিখ আছিলে একেবাৰে এতিয়া 18 তাৰিখে আছে আৰু একেবাৰে ভাবিছোঁ 18 তাৰিখে এক্সাম আছে তো 10-12 তাৰিখৰ পৰাই পঢ়িম বুলি ভাবিছোঁ এতিয়া কিতাপ খোলাই নাই আৰু ছ'চিয়লজি আছে আপোনালোকেতো গম পায় আৰু ছ'চিয়লজি যোনে বেছি ভাল পায় আৰু তাৰ কাৰণেতো কিমান বঢ়িয়া ছাবজেক্ট গতিকে অৱশ্যে ময়ো ভাল নোপোৱা নহয় বাৰু ইমান দিওঁ আৰু অলপ চলপ ছ'চিয়লজি নদীয়ে হয় নাই এখন চব পাহাৰৰ পৰা বৈ আহিছে মাছ নাই বৰালি মাছ ল'বা গাইজ আজি ভিডিঅ'টো ইমান দীঘল নবনাওঁ একো টপিকো বিচাৰি পোৱা নাই মই ভিডিঅ' কিহৰ ওপৰত বনাম বুলি সেইকাৰণে এনেই ফুৰিবলৈ অহা ভিডিঅ' বনাই দিলোঁ আৰু লগ পাম আকৌ এতিয়া ইমানতে বাই আবিদা বাই বুলি কৈ দিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হা ছাবস্ক্ৰাইব ঠিক আছে বাই গাইজ